চিনাকি কৰি দিব বিচাৰিছোঁ মজলী ৰাণী চাপৰি এগ্ৰিকালচাৰ লেণ্ডৰ এইজন এজন খেতিয়ক। এখেতৰ নামটো তেওঁ নিজে ক'ব। নামটো কওকচোন, আপোনাৰ কি নাম? মোৰ নাম শ্ৰী হীৰেণ দাস। হীৰেণ দাস। হয়। আৰু আপুনি পেচা হিচাপে খেতি কৰে নহয় জানো? হয়। আৰু ক'ত কৰে? মজলী ৰাণী চাপৰি এগ্ৰিকালচাৰ। ইয়াত কি খেতি হয় বাৰু? মই চব খেতি কৰোঁ, ধান কৰোঁ, আচ্ছা, ৰবি শস্য, বেহাৰ, বেঙেনা, লাও, শাক পাচলি, আচ্ছা, গোটেইখিনিয়ে কৰোঁ। গোটেইখিনিয়ে কৰে। এয়া আপোনাৰ দেখিছোঁ ধান দেখিবলৈ পাইছোঁ। এইটো কি ধান বাৰু? এইটো বৰ্ণি ধান। বৰ্ণি ধান। আৰু কি ধান কৰে আপুনি? আৰু জহা ধান কৰোঁ, ৰঞ্জিত ধান কৰোঁ। আচ্ছা, এই জহা ধান কৰে, ৰঞ্জিত ধান কৰে। সেইবিলাকো মই দেখুৱাৰ মানে চেষ্টা কৰিম। এইবিলাক পিছৰ পিনে দেখিছে নহয় বন্ধুসকল। এয়া হীৰেণ দাসে এই ধানৰ খেতি কৰিছে আৰু বিভিন্ন ধৰণৰ খেতি কৰিছে। আৰু লগতে আপোনাক মই দেখাইছোঁ এই যে কেন্দ্ৰীয় চৰকাৰৰ যে এটা আঁচনিৰ এই চ'লাৰ ছিষ্টেম আপুনি দেখিছে নহয়। সেইটো মই প্ৰথমতে এখন দেখুৱাইছোঁ। আৰু এই চ'লাৰখনৰ পৰাই আপোনাৰ কি কি সহায় হৈছে বাৰু? মোৰ পানীৰ সুবিধা হৈছে। সুবিধা হৈছে। ইয়াত কিবা ইন্ধন লাগে নেকি? মানে পইচা পাতি কিবা খৰচা আছে নেকি? নাই, খৰচা বৰ্তমানলৈকে হোৱা নাই। বৰ্তমানলৈকে হোৱা নাই। এতিয়া এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিম বুলি আমি জানিব পাৰিছোঁ। কিবা তেখেতক কি ক'ব? মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া কি ক'ব? প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এইটো খুব ভাল আমাক কৃষক শ্ৰেণীক দিছে। বহুত উপকাৰ হৈছে। আৰু মই শুনিব পাইছোঁ মানে শ্বৰ্টেজ হৈছে বোলে। বহুত মানুহে পোৱা নাই। আৰু যাতে কেইটামান অলপ বেছি ধৰণে যোগান ধৰে। তাৰ কাৰণে আপুনি ইয়াৰে আৰু বস্তুটো বেটাৰী চিষ্টেম হ'লে আমাৰ বেছি সুবিধা হয়। বেটাৰী মানে ষ্টক যদি থাকে ৰাতিও চলাব পৰা যাব। তাৰমানে খেতিত বেছিভাগ ৰাতিয়ে দিব লাগে, খেতি পথাৰত ৰাতি দিব লাগে। কিন্তু তেখেতে যদি এই ব্যৱস্থাটো কৰি দিয়ে আৰু এই ভিডিঅ'ৰ জৰিয়তে আপুনি আবেদন জনাব বিচাৰিছে নহয় জানো? ঠিক আছে, মই এই চেনেলৰ জৰিয়তে ময়ো ক'ব বিচাৰোঁ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক, যাতে কৃষকসকলে যিখিনি আপুনি দিছে, যি স্কিম দিছে চ'লাৰ ছিষ্টেমৰ, তেখেতসকলে বহুত উপকৃত হৈছে বুলি মোক জনাইছে। আৰু তেখেতে নিজে কৈ আছে। আৰু কিন্তু খেতিয়ক অনুযায়ী মানে চ'লাৰ ছিষ্টেমৰ পৰিমাণটো কম হৈছে। গতিকে আকৌ যদি আপুনি যোগান ধৰে নিশ্চয় তেখেতসকলে দুগুণে আগবাঢ়ি যাব পাৰিব। আৰু এই চেনেলৰ জৰিয়তে আপোনাক আবেদন জনালোঁ। ধন্যবাদ বন্ধুসকল। এয়া সৰিয়হৰ খেতি বুলি কয়, শাক হিচাপে বিক্ৰী কৰিব। আৰু এইখিনিও হীৰেণ দাসৰে খেতি হয়। আৰু তেওঁ এতিয়া বজাৰত নিয়াৰ কাৰণে প্ৰস্তুত হৈছে।